নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এজে এডুকেশ্যনেল ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল আমি যোৱাকালিৰ পৰা ইংৰাজী গ্ৰামাৰৰ এটা নতুন সিৰিজ আৰম্ভ কৰিছিলোঁ। তাৰে দ্বিতীয়টো ভিডিঅ' আজি তোমালোকলৈ আগবঢ়াই দিছোঁ। যোৱাকালিৰ যিটো ভিডিঅ' আছিলে তাত আমি লেটাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। ইংৰাজী লেটাৰ কি, ইংৰাজীত কেইটা লেটাৰ আছে, এলফাবেট কি, কেপিটেল লেটাৰ কি, স্মল লেটাৰ কি আৰু লেটাৰৰ ভাগসমূহ আমি আলোচনা কৰিছিলোঁ। আজি আমি এই লেটাৰৰ যি ভাগ ভাৱেল, কনচনেণ্ট, ছেমি ভাৱেল এই ভাগবিলাকৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। গতিকে যদিহে তোমালোকে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'টো চাই ল'বা। তাৰ বাবে তোমালোকে এই ভিডিঅ'টোত মই আগৰ ভিডিঅ'টোৰ লিংকটো দি দিছোঁ, তাত তোমালোকে লিংকটোত গৈ চাই ল'ব পাৰিবা। আৰু তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে কাষত থকা বেল আইকনটো টিপি দিবা আৰু অল ছিলেক্ট কৰিবা। তেতিয়া মই ভিডিঅ' এটা আপলোড কৰিলে তোমালোকে তাৰ নটিফিকেশ্যনটো পোনপ্ৰথমেই লাভ কৰিবা। আহা তেন্তে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম লেটাৰৰ যি ভাগ ভাৱেল, কনচনেণ্ট আৰু ছেমি ভাৱেল এইকেইটা কিয়নো ভাৱেল বুলি কোৱা হয়, কিয়নো ছেমি ভাৱেল বুলি কোৱা হয়, কিয়নো কনচনেণ্ট বুলি কোৱা হয়, সেই বিষয়ে বিশদভাৱে আলোচনা কৰিম। ইংৰাজীত যি ভাৱেল, সেই ভাৱেল হৈছে 5টা। এ, ই, আই, অ' আৰু ইউ। এই 5টাক ইংৰাজীত ভাৱেল বুলি কোৱা হয়। কিয় কোৱা হয় ভাৱেল বুলি? ভাৱেল হৈছে এনেকুৱা কিছুমান বৰ্ণ যিবিলাকে আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰিত হ'ব পাৰে। মানে ইয়াতে যিকেইটা বৰ্ণ আছে এ, ই, আই, অ' আৰু ইউ, সেইকেইটাই আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰিত হ'ব পাৰে। যেনে মই এ বুলি যদি উচ্চাৰণ কৰোঁ তেতিয়া ই এ উচ্চাৰিত হ'ব। ই আন বৰ্ণক কোনো ধৰণৰ বৰ্ণৰ উচ্চাৰণ নকৰে। ই বুলি ক'লে ইয়ে উচ্চাৰণ হ'ব, ই আন বৰ্ণৰ উচ্চাৰণ নকৰে। গতিকে যিবিলাক বৰ্ণই আন বৰ্ণৰ উচ্চাৰণ নোহোৱাকৈ উচ্চাৰিত হ'ব পাৰে সেইবিলাককে কি বুলি কোৱা হয়? ভাৱেল বুলি কোৱা হয়। মই এইটো লিখি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। তোমালোকে লিখি লোৱা, আন বৰ্ণৰ সহায় নোহোৱাকৈ উচ্চাৰণ কৰিব পৰা বৰ্ণবোৰকে ভাৱেল বোলে। তাৰপিছত আহিলে কনচনেণ্ট। কনচনেণ্টনো কি? কনচনেণ্ট মানে ব্যঞ্জন বৰ্ণ। এইকেইটা ভাৱেলৰ ওলোটা, মানে ভাৱেলকেইটাই আন বৰ্ণৰ উচ্চাৰণ নকৰে বা আন বৰ্ণৰ সহায় নোহোৱাকৈ উচ্চাৰণ কৰিব পাৰি, কিন্তু কনচনেণ্টবিলাকক আন বৰ্ণৰ সহায়তহে উচ্চাৰণ কৰিব পাৰি। মানে কনচনেণ্ট যেতিয়া আমি উচ্চাৰণ কৰোঁ তেতিয়া ই ভাৱেলৰ সহায় লয়। মানে যিবিলাক বৰ্ণই ভাৱেলৰ সহায়ত উচ্চাৰিত হয় তেনেকুৱা বৰ্ণবিলাকক কনচনেণ্ট বুলি কোৱা হয়। ইংৰাজীত এনেকুৱা ধৰণৰ 19টা বৰ্ণ আছে। যোৱাকালি মই এইকেইটা লিখি দিছিলোঁ। বি, চি, ডি, এফ এনেকুৱাকৈ 19টা বৰ্ণ যিকেইটা কনচনেণ্ট বুলি কোৱা হয়। এতিয়া আমি যদি চাওঁ বিটো যদি আমি উচ্চাৰণ কৰোঁ, বি বুলি উচ্চাৰণ কৰিলে বিৰ লগত এটা ই লাগি থাকে। চি বুলি উচ্চাৰণ কৰিলে চি ই লাগি আছে। ডিটো উচ্চাৰণ কৰিলে ডি ই লাগি আছে। ঠিক তেনেকৈ এফ বুলি উচ্চাৰণ কৰিলে এ এটা লাগি আছে আগৰ পিনে। মানে এই বৰ্ণকেইটা উচ্চাৰণ কৰিলে ইহঁতে আন বৰ্ণৰ সহায় ল'ব লগা হয়। গতিকে ইহঁতক কি বুলি কোৱা হয়? কনচনেণ্ট বুলি কোৱা হয়। মই তোমালোকক লিখি দিছোঁ, তোমালোকে এইখিনি লিখি লোৱা। কনচনেণ্টনো কি? যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰবৰ্ণৰ সহায় ল'ব লাগে তেনে বৰ্ণবোৰকে কনচনেণ্ট বুলি কোৱা হয়। তাৰপিছত আমি আলোচনা কৰিম ছেমি ভাৱেল। ছেমি ভাৱেলনো কি? ছেমি ভাৱেলৰ অৰ্থটো হৈছে অৰ্ধ স্বৰবৰ্ণ। আমি ইংৰাজীত 2টা ছেমি ভাৱেল পাওঁ, ডব্লিউ আৰু ৱাই। এইকেইটা মই কালি লিখি দিছিলোঁ। ডব্লিউ আৰু ৱাই এই 2টা বৰ্ণ ছেমি ভাৱেল বুলি কোৱা হয়।
মানে ইহঁত কেতিয়াবা স্বৰবৰ্ণ হয়, কেতিয়াবা ব্যঞ্জন বৰ্ণ হয়। যেতিয়া এই দুটা বৰ্ণ এটা শব্দৰ আগত ব্যৱহাৰ কৰোঁ, শব্দ এটা যেতিয়া আগত ব্যৱহাৰ কৰোঁ, তেতিয়া এই দুটা ব্যঞ্জন বৰ্ণ হিচাপে ব্যৱহাৰ হয়, আৰু যেতিয়া শব্দ এটাৰ পিছত ব্যৱহাৰ কৰোঁ তেতিয়া স্বৰবৰ্ণ হিচাপে ব্যৱহাৰ হয়। যদিহে আগত ব্যৱহাৰ কৰোঁ তেতিয়া কনচনেণ্ট, যদিহে পিছত ব্যৱহাৰ কৰোঁ তেতিয়া ভাৱেল। মানে ইহঁত কেতিয়াবা ভাৱেল হয়, কেতিয়াবা কনচনেণ্ট হয়, সেইকাৰণে ইহঁতক কি বুলি কোৱা হয়? ছেমি ভাৱেল বুলি কোৱা হয়। এইখিনি মই উদাহৰণৰ সৈতে বুজাই দিছোঁ, তোমালোকে লিখি ল'বা। ইয়াতে ডব্লিউৰ প্ৰথমতে দেখাইছোঁ হোৱাট, হোৱাই, ৱেইট, ৱেন। এই যি চাৰিটা শব্দ, এই চাৰিটাত ডব্লিউটো প্ৰথমতে ব্যৱহাৰ হৈছে, আৰু ডব্লিউটোৱে উব্বৰ উচ্চাৰণ কৰিছে, মানে ব্যঞ্জন বৰ্ণৰ উচ্চাৰণ কৰিছে। হোৱাট বুলি ক'লে হোৱা ৱটো উচ্চাৰণ হয়, হোৱাই বুলি ক'লে উব্বটো উচ্চাৰণ হয়, ৱেইট বুলি ক'লে উব্বটো উচ্চাৰণ হয়, ৱেন বুলি ক'লে উব্বটো উচ্চাৰণ হয়। গতিকে ইহঁতে কি কৰিছে? উব্বৰ উচ্চাৰণ কৰিছে, মানে ব্যঞ্জন বৰ্ণৰ উচ্চাৰণ কৰিছে, সেইকাৰণে ইহঁতে প্ৰথমতে ব্যৱহাৰ হওঁতে ব্যঞ্জন বৰ্ণ হিচাপে ব্যৱহাৰ হৈছে। যদি ইয়াত চাওঁ আমি এই চাৰিটাত এইবাৰ কাও, নাও, হাও, ৱাও, ডব্লিউটো পিছত ব্যৱহাৰ হৈছে, ডব্লিউটো ও উচ্চাৰণ কৰিছে কাও, নাওত ও উচ্চাৰণ কৰিছে নাও, হাও বুলি কওঁতে ও উচ্চাৰণ কৰিছে হাও, ও, ডব্লিউটোৱে ও উচ্চাৰণ কৰিছে, ৱাও বুলি কওঁতেও ও উচ্চাৰণ কৰিছে। গতিকে ই স্বৰবৰ্ণৰ উচ্চাৰণ কৰিছে, গতিকে ই যেতিয়া পিছত ব্যৱহাৰ হয় তেতিয়া ই স্বৰবৰ্ণৰ উচ্চাৰণ কৰে, আৰু যেতিয়া আগত ব্যৱহাৰ হয় তেতিয়া ই ব্যঞ্জন বৰ্ণৰ উচ্চাৰণ কৰিছে। ঠিক তেনেকৈ ৱাইটো যদি চাওঁ আমি, ইয়েছ বুলি ক'লে প্ৰথমতে যেতিয়া আমি ৱাইটো এটা শব্দৰ প্ৰথমতে ব্যৱহাৰ কৰোঁ, য়েল্লো, য়েষ্টাৰডে, তেতিয়া ই অন্ত্যেষ্টিয়ৰ উচ্চাৰণ কৰে। অন্ত্যেষ্টিয়টো ব্যঞ্জন বৰ্ণ, গতিকে প্ৰথমতে যেতিয়া আমি ব্যৱহাৰ কৰিছোঁ ৱাইটো এটা শব্দৰ, তেতিয়া ই ব্যঞ্জন বৰ্ণৰ উচ্চাৰণ কৰিছে। ঠিক তেনেকৈ যদি আমি পিছত ব্যৱহাৰ কৰি এটা শব্দৰ বা মাজত ব্যৱহাৰ কৰি চাওঁ, তেতিয়া যেনে স্কাই, হোৱাই, চিলেবাছ, তেতিয়া ই উচ্চাৰণ কৰে, স্বৰবৰ্ণ উচ্চাৰণ কৰে। গতিকে আমি বুজি পালোঁ যে ডব্লিউ আৰু ৱাই ইহঁতে কেতিয়াবা কেতিয়াবা, মানে যেতিয়া আগত বহে তেতিয়া ব্যঞ্জন বৰ্ণৰ উচ্চাৰণ কৰে, যেতিয়া পিছত বহে তেতিয়া স্বৰবৰ্ণৰ উচ্চাৰণ কৰে। মানে কেতিয়াবা ব্যঞ্জন বৰ্ণ হিচাপে উচ্চাৰিত হ'ব পাৰে, কেতিয়াবা স্বৰবৰ্ণ হিচাপে উচ্চাৰিত হ'ব পাৰে। সেইকাৰণে ইহঁত দুটাক কি বুলি কোৱা হয়? ছেমি ভাৱেল বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিতে ভিডিঅ'টো সামৰিছোঁ। আমি নেক্সট ভিডিঅ'টোত লেটাৰৰ যি কেপিটেল লেটাৰ, ক'ত ক'ত আমি কেপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, যাতে মই ভিডিঅ'টো আপলোড কৰিলে তোমালোকে তাৰ নটিফিকেশ্যন লাভ কৰা। ধন্যবাদ।